Hello guys, welcome to my YouTube channel MD Vlogs Air. So MD Vlogs Air পৰা সকলোকে স্বাগতম জনালো। তো আপোনালোকক যোৱাকালিতো দেখালো চান্দুবি। তো কেনে লাগিল কমেণ্টত জনাব। তো আজি আকৌ যাই আছো আমি বগামাটি। তো বগামাটিত আপোনালোকক গোটাখিনি ভিউ দেখাম যিখিনি পাৰো। তো আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, সম্পূৰ্ণ হিচাপ চাই থাকিব। তো আপোনালোকে চাই ফাইনেলি আহি পালো ইয়া বগামাটিৰ প্ৰথম গেট। তো এখন গেটে এইটো বুজো যে আমি পাহাৰীয়া এলেকাত সোমালো। তো ইয়াতে পাহাৰীয়া এলেকাত তাৰমানে যদি অফ চিজনত আহে তো হাতী চাতীৰ কাৰণে অলপ প্ৰব্লেম, তো বহুত ৰিক্সি হয়। তো এতিয়া বৰ্তমান ইমান ৰিক্স নাই। তো মানুহবিলাক আহি আছে যিহেতুকে চিজন খোলা দিছে। তো আমিও যাই থাকোঁ। তো জাষ্ট 1 কিলোমিটাৰ জেগা আছে। ফাইনেলি আমি বগামাটি পালোঁ। তো বগামাটিৰ ভিতৰতে আছোঁ। তো আপোনালোকক অলপ বেক কেমেৰাত চিনাৰীটো দেখাই দি আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো ইয়াতে মজা মজা চিনাৰী আছে আৰু বাকী যিখিনি মানুহ আছে সকলো তাৰমানে এনজয় কৰি আছে। আজি নতুন বছৰ বুলি আজি 2 তাৰিখ হয়। তো সকলো পূৰা ফুল এনজয়। তো এইবাৰ মানে গান চান সেনেকুৱা ডিজে আনিব পৰা নাই, অলপ কমকৈ আনিছে। তথাপিও কাৰণ চলি আছে আৰু তো এতিয়া অলপ মানে চিনাৰী এটা আছে দেখাই দি আছোঁ আৰু আপোনালোকে। তো গাইজ মানে কি বগামাটিত আহি যদি বুদ্ধদেৱৰ মন্দিৰটো নাচাইতে আহি লাভেই নাই। তো আপোনালোকক বুদ্ধদেৱৰ মন্দিৰৰ ওপৰত আপোনালোকৰ কাৰণে আমি কষ্ট কৰি তো পাহাৰৰ ওপৰত বৰ্তমান উঠি আছোঁ। বুদ্ধদেৱৰ মন্দিৰটো দেখাইছোঁ, আপোনালোকে চাই থাকক। তো বাকী পাব্লিকবিলাক বেলেগ ৰাস্তা দি যাই আছে। তো মই আন এটা নতুন ৰাস্তা মানে নিজাকৈ লৈ লৈছোঁ। তো এই ৰাস্তাটো যাই আছোঁ। তো বিশেষ আপোনালোকৰ কাৰণে। তো আপোনালোকে ছাপোৰ্ট কৰক। এনেকুৱা ধুনীয়া ধুনীয়া প্লেচ দেখাই আছোঁ আপোনালোকক। দুইজন আৰু তলত ৰৈ গ'ল, আমি বহুত আগত আহি গ'লোঁ। তো সিহঁতৰ দেখা দেখি নাই। তো চাওঁ সিহঁতে কিমান টাইম আহিব, আমি অলপ প্লেচ লৈ লওঁ। তো ওপৰত ৰৈ গৈছে, আপোনালোকে আহিব পাৰে ইয়াতে যদি বগামাটিত আহে। তো ধুনীয়া মানে ৰাস্তা বনাই দিছে পাকাৰে। এতিয়া লেডিজগিলাও যাই আছে। তো চবেই আহিব পাৰে। তো আমিও যাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। তো গাইজ চাওক বহুত ওপৰত আছে, বহুত যাব লাগিব। ফাইনেলি পাই গ'ল ডেষ্টিনেশ্যন বুদ্ধদেৱৰ মন্দিৰ। আপোনালোক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। তো গাইজ ফাইনেলি বুদ্ধদেৱৰ মন্দিৰ আপোনালোক চাই থাকক। ভিতৰৰ পৰা দেখাই আছোঁ, আপোনালোক আহক। তো এয়া আছে বুদ্ধদেৱৰ মন্দিৰ। তো আপোনালোকে চাব পাৰে গোটেইখান্তি। তো আপোনালোক দেখাই দি আছোঁ ইয়াত জোতা চেণ্ডেল খুলি সোমাব। বাকী চাইডটো দেখাই দি আছোঁ ভিউটো। তো এয়া তো গাইছ এয়া আছে ওপৰত বুদ্ধদেৱ। তো আপোনালোক দেখাই আছোঁ। তো এয়া বহুত ডাঙৰকৈ বনাইছে মূৰ্তিটো। তো ফাইনেলি তো আপোনালোকে আহিলেও ইয়াতে মিছ নকৰিব, এইটো চাই যাব। ইয়াত অলপ ফটোশ্বুট কৰি লওঁ আমি। তো গাইছ বহুত ভাগৰ লাগিল। তো ইয়াতে অলপ বহি আছোঁ, আপোনালোকে ভিউটো চাই লওক। মানে বহুত ধুনীয়া নেচাৰেল, মানে বহুত ধুনীয়া নেচাৰেল জেগা, ধুনীয়া এটা ফিল আহে। তো ইয়াতে বহাৰ কাৰণে ধুনীয়া ধুনীয়া বস্তু বনাই থৈছে। ধুনীয়া গছৰ তলত ধুনীয়া মানে বহিব পাৰি। ইয়াতে পিকনিক কৰিব পাৰি। তো যদি আপোনালোকে আহি কষ্ট কৰে অলপ, তো ইয়াতে পিকনিক ওপৰতো বনাই কিনে খাব পাৰে। তো সেই আৰু বাকী ইফালে বেকত অলপমান দেখাই দি আছোঁ। তো বেকত অনলি জংঘল। তো গাইছি জেংকে গেছি। এই হাতীৰ বাপেক আছে তাতে, চাবি দাঙি লৈ যাব।
গম পোৱা নাই এয়া বগামাটিৰ প্লেচ ওপৰৰ পৰা দেখুৱাই দি আছোঁ আপোনালোকক তো চাৰিওপিনে মানুহ আছে পাহাৰৰ ওপৰে তলে গোটেইখিনি ধুনীয়া এটা প্লেচ ধুনীয়া এটা নদী আছে এই নদীটো তো ফাইনেলি আমি গোটাকেইটা লগ হ'লো তো আমি দুটা ওপৰত গৈছিলোঁ বাকী ইয়াতে দুটা যোৱা নাই ইয়াতে দুটা আগত গৈছিল তাৰমানে আমি আহি নাপাওঁতে গৈছিল তো নেক্সট আমি আহি পোৱাত অলপ দেৰি হৈছে আমি কণ্টেক্ট কৰি অহা নাই তো বেলেগকৈ আহিলোঁ তো সিহঁতে আগতে ঘূৰিছে সেইকাৰণে আধাৰ পৰা ফিৰি লৈছোঁ সেইখানি শ্বুট কৰোঁ আপোনালোকক দেখুওৱা নাই সেইখানটি তো বাকী বগামাটি ঘূৰি কেনে লাগিল মজা লাগছি ভাল লাগছি না একদম তোৰ ভালে লাগছি তো গাইছ ভাল লগাৰ কাৰণটো এইটোৱেই গাইছ ইয়াতে তাৰমানে চকৰি বহুত মানে নেপালী চকৰি যেনেকুৱা লাগে সেনেকুৱা আছে তো গাইছ সিহঁতৰ কাৰণে তাৰমানে পুৰা চকৰি চাই আছে পুৰা মানে আহাৰ পৰা সেইটো কথা কৈ আছে কাৰোবাৰ বোলে নম্বৰো ললাক গাইছ তাৰ নম্বৰটো মাত্ৰ 3টা নম্বৰ দিছে বাকীখিনি দিবে নাপলাক নাই ভাই তো গাইছ বগৰী গাছ দেখুৱাই দি আছে সিহঁতে সেইখানি কথা কোৱাৰ কাৰণে তো আমি এতিয়া বৰ্তমান ঘৰত যোৱাৰ প্ৰগ্ৰেমটো কৰি আছোঁ তো বেছি দেৰি নকৰোঁ আমো মানে আহি পোৱাত দেৰি হৈছে যদিও আমি আগে পিছে আছোঁ তো যাওঁ আমি সেইখিনি আপোনালোকে আহক ঘূৰক এনজয় কৰক যদি টাইম আছে তো বগৰীৰ গাছ চাব পাৰিব মানে এডাল এৰি সিডাল তো আপোনালোকে ভাবিব পাৰে যে এটা প্লেচতে সিহঁতে খাৰা হৈ আছে নহয় গাইছ মানে ইমান ঘন বগৰী তো চবতে বগৰী গাছ আছে তো সেইটো কাৰণে আপোনালোকে মানে কি আমাৰ বেকত বগৰী গাছে দেখা পাই আছে সেইটোৱেই তো প্লেচটোৱেই বগৰী গাছৰ টেক্সিটা ঘোঁৰাত উঠিছে এটা ঘোঁৰাও আছে এটা কম নহয় দেই দুইজন উঠি আনিছি গাধ তো গাইছ বগামাটি আহিলে ধুনীয়া ধুনীয়া চকৰি আছে দেই ইয়াতে নেপালী চকৰি বেছি আছে কি ক পাতি অ লক্ষী নেপালী চকৰি কেনেকুৱা চাইছে না আপোনাৰ তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল নেক্সট আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকৰ লগত তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি থ'ব তো আজিলৈ বাই বাই জয় অসম